বিশ্বনাথ চাৰিআলি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি বিহু প্ৰতিযোগিতা পতা হৈছে তালৈকে আজি আমি আহিছোঁ তেনেহ'লে বলক আৰু সকলোকে দেৰিকে হ'লেও ৰঙালী বিহু আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু লগতে নৱবৰ্ষ উলগ জনাইছোঁ প্ৰজ্ঞাঞ্জলি শইকীয়াই আমাৰ আটাইৰে শ্ৰদ্ধাৰ নীলম দত্ত ডাঙৰীয়াক সম্বৰ্ধনা জনাইছে এখন চেলেঙেৰে সম্বৰ্ধনা জনাব আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে এটা জাপি আৰু এখন সম্বৰ্ধনা পদে তেখেতক সম্বৰ্ধনা জনাব মই সম্বৰ্ধনা ইয়াৰ পিছতে অসমীয়া নৱবৰ্ষটো আপোনালোকৰ সকলোৰে কাৰণে সুখৰ হওক আনন্দৰ হওক শান্তিৰ হওক ঈশ্বৰৰ ওচৰত তাকে কামনা কৰিছোঁ আজি বিশ্বনাথ চাৰিআলি কমলাকান্ত ক্ষেত্ৰৰ বিখ্যাত আৰু ইয়াত বিভিন্ন জেগাৰ পৰা অহা বিহুৱা দলে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা দেখা গৈছে জানই তুরিয়ায় ও তুরিয়া জানই তুরিয়ায় ও তুরিয়া জানই আমার কুয়োয় খনি দিয়া আৰু এনেধৰণে মুকলি বিহু আৰম্ভ হ'ল এই বাটতে থাকিবি ৰয় কোনোবা সতৰুৱে দেখিব লাগিলে ঘৰতে দিব